অকণমানো মছলা ব্যৱহাৰ নকৰাকৈ বনাইছোঁ। এইখিনি কঁঠালৰ আচাৰ আৰু আমৰ আচাৰ। যিহেতু এতিয়া আম কঁঠালৰ বতৰ আৰু আমবিলাক এতিয়া মানে অলপ অলপ বাঁহ ধৰিছে আৰু বাঁহ ধৰিলে খাবলৈ বেছি ভাল হয় আচাৰখিনি আৰু বহুত দিনলৈও থাকে, গেলি নাযায় মানে আচাৰখিনি মানে একদম পিচ পিচ হৈ থাকে। যেতিয়া আমটো বাঁহ ধৰিব তেতিয়া যদি আচাৰটো কঁঠালখিনি একেলগে বনালোঁ, কঁঠাল অলপ কমকৈ বনাইছোঁ আৰু আচাৰখিনি মই ঠাণ্ডা হ'লত বৈয়ামত ভৰাইছোঁ, কাঁচৰ বৈয়ামত ভৰাই ৰাখিছোঁ আৰু ঠাণ্ডা হ'লে মানে ভেঁকুৰি নাযায়, নহ'লে গৰমে গৰমে হ'লে ছাইডত পানী জমা হয় যে সেইকাৰণে ভেঁকুৰি যায়। আৰু কিদৰে বনালোঁ চাওঁ আহক। এইখিনি যে আম দেখিছে, আমখিনি মোৰ পকা নহয় দেই, এইখিনি মই ভালকৈ ৰ'দত শুকুৱাই তাৰপিছতহে কাটিছোঁ আৰু এইখিনি মই কাটি দুদিন নিমখত দি ৰাখিছিলোঁ আৰু নিমখত দিয়াৰ পিছত এদিন ৰ'দত দিলোঁ, ৰ'দত দিয়াৰ পিছত মই হালধি সানিলোঁ, হালধি সানি আকৌ এদিন ৰ'দত দিছোঁ। আপোনালোকক দেখুওৱা নাই আৰু দুদিন ৰ'দত দিছোঁ দেই, টান ৰ'দত দিছোঁ একদম ভালকৈ শুকাবলৈ, টানকৈ শুকুৱাইছোঁ আৰু জলকীয়া এইখিনি কঁঠালো শুকুৱাই লৈছোঁ, যিহেতু একেলগে বনাম। কঁঠালখিনি মই অলপ বইল কৰি লৈছিলোঁ, বইল কৰি মই পানীটো যোৱাৰ পিছত হালধি সানিছোঁ, পানীটো যোৱাৰ পিছতে হালধি সানিব লাগে। তাৰপিছত এই যে জলকীয়াখিনি দেখিছে, জলকীয়াখিনি আকৌ মই ধুই পেলাই অলপ শুকোৱাৰ পিছত ঠাৰিটো গুচাই তাৰপিছত আকৌ শুকুৱাই লৈছোঁ আৰু এইখিনি আম শুকাই গ'ল আৰু এইখিনি এতিয়া মই জলকীয়াখিনি এটা পেষ্ট বনাম আৰু পেষ্ট বনাওঁতে আপোনালোকে অকল ভিনেগাৰ দিব, তাতকৈ একো বেলেগ দিব নালাগে, ভিনেগাৰ দিলেই হ'ব আৰু কেতিয়াও আচাৰটো ভেঁকুৰি নাযায়। আৰু মই এইটো ধুনীয়া পেষ্ট বনাই ল'লোঁ, ধুনীয়া এটা কালাৰো হ'ব, বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। তেতিয়া এইফালে এখন কেৰাহীত তেল গৰম কৰি অলপমান নহৰু কুটুৱাই দিছোঁ আৰু 5 ফোৰণ, তাৰপিছতে দিছোঁ ক'লা জিৰা আৰু চফ গুটি, এইকেইটা দি শুকানকৈ, বেছি নাই দিয়া, কেইটামান দিছোঁ মছলা আৰু গেছটো অফ কৰি দিলোঁ। অফ কৰি মই জলকীয়া পেষ্টটো দি দিছোঁ, তাতে অকণমান ক'লা নিমখো বাৰু ছটিয়াই দিছিলোঁ, ক'লা নিমখ অকণমান দিছোঁ, নিমখ যিহেতু দিয়া আছে। আৰু এতিয়া এইখিনি মই ঠাণ্ডা হ'লে আচাৰখিনি মিলাম। এইখিনি অকণমান লৰাই লৈছোঁ, দেখিছেনে একদম কালাৰ দিয়া নিচিনা হৈছে, মানে ৰংগুৰি দিয়া নিচিনা হৈছে। ক'লা নিমখখিনি ছটিয়াই দিয়াৰ পিছত মই এইখিনি কঁঠালখিনিৰ লগত অলপ মিলাই লৈছোঁ, ভালকৈ মিলাই লৈছোঁ। মিলাই ইয়াতে মই অলপ কঁঠালখিনিৰ লগত মিলাইছোঁ, কঁঠালখিনিত মই অকণমান আমো দি দিছোঁ, যিহেতু কঁঠালৰ আচাৰটো অকণমান টেঙা টেঙা হ'লে ভাল লাগে, আকৌ অকণমান আম তাৰ পৰাই দি দিলোঁ আৰু এইখিনি আমখিনি মিলাই লৈছোঁ। যিহেতু কেমেৰাটো নিজেই ধৰিছোঁ, অকণমান মিলাবলৈ দিগদাৰ হৈছে, সেইকাৰণে কেমেৰাটো অফ কৰি ভালকৈ মই মিলাই ল'লোঁ। মিলাই আপোনালোকক দেখাইছোঁ, এইখিনি চাওকচোন। আৰু এইদৰে আচাৰ বনালে খাবলৈ বহুতেই বেছি ভাল হয়, বহুত বেছি মছলা দিলে লাষ্টত মছলাখিনি তললৈ পৰি যায়, খাবলৈও ভাল নালাগে। আৰু আচাৰখিনি বৈয়ামত ভৰোৱাৰ পিছত ভালকৈ ছাইডটো মচি থৈছোঁ শুকান কাগজে মোচাৰ পিছত মই ভালকৈ সাফৰ মাৰি থৈ দিছোঁ ঠাণ্ডা হ'লত। আৰু মোৰ আজি আচাৰ ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই।